আমি দুয়ো জয় আৰু বিজয় আজি সঁচাকৈ আমি বৰ সুখী নকৰিলে বিজয়? হয় দাদা, বৈকুণ্ঠৰ পাৰিষদ আমি দুয়োজন যিজনৰ চৰম দৰ্শন লভিবৰ বাবে নাগ নৰক দক্ষ ৰক্ষ মানৱ দানৱ সকলোৱে কৰিব লাগে কঠোৰ সাধনা। তেনেহীন দেৱতাৰ চৰণ বন্দনা আমি দুয়ো নিতে নিতে পঢ়িব পাৰিছোঁ। কোৱা দাদা, ভাগ্যৱান আমাৰ নিচিনা আছিল আৰু কোনোবা এই বিশ্ব ব্ৰহ্মাণ্ড? নাই আৰু ভাগ্যৱান কোনোজন সেই বিশ্ব ব্ৰহ্মাণ্ড। দাদা দাদা মনো হয় নলা কিয়? কিবা দেখুৱালি তোমাক বিচাৰি কোন তোমালোক? কাৰ অনুমতি লৈ প্ৰৱেশ কৰিলা এই বৈকুণ্ঠ? শ্রীহরি কীর্তন কর্পুরামে বিশ্ব ব্রহ্মাণ্ড গদাধারী গৰাকী দুজন বৈকুণ্ঠ এইভাবে দিয়াৰ পিছত যাওঁ আমি বিষ্ণুৰ আলয়। নাপালে প্ৰভুৰ আদেশ নোৱাৰো এৰিব তোক মই ইমান সহজে। তাৰোপৰি এনেদৰে উলংগ বেশেৰে কদাপিতো যাব দিব নোৱাৰো মই প্ৰভুৰ কাষলৈ। বৈষ্ণৱ দাদা, কোনোদিন অহা নাই ভকত বৈষ্ণৱ ভগৱান দৰ্শনৰ হেতু। বালকৰ খেলাঘৰ এইটো বিষ্ণুৰ নিবাস। এতিয়াও সন্মানেৰে জনাওঁ বালকক অবিলম্বে স্থান পৰিত্যাগ। ভাতৃ বিজয় দাদা, বয়সত বালক যদিও অতিকে দুৰন্তৰে অৰ্পণ গ'ল। যা হেৰৌ উলংগ বালক, অতি শীঘ্ৰে স্থান পৰিত্যাগ নহ'লে আজি এই দুৰ্জয় কলাৰ পহাৰত ঘটিব আজি মহা অঘটন। যা 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 নকৰিব সমুদিক বিহু নাজানিলো খুৰী আমি তাই দুই ভাই কৰি
ভাবে আমি নকরিবাকে কিন্তু বাবুরি দেওয়ার পরে আমার নকরা বঞ্চিত ঈশ্বর বিষ্ণুর থাকে যে অনামতি এই ভিক্ষা এই